প্ৰিয় দৰ্শক আহকচোন আজি এটা ভাত কেৰেলা ৰেচিপি বনাওঁ। এয়া মই ভাত কেৰেলা ল'লোঁ। ভাত কেৰেলা মই 4টা এইদৰে পিচ পিচকৈ ধুনীয়াকৈ কাঁইটবিলাক কাটি চাফাকৈ ধুই লৈ এইদৰে মই কাটি ল'লোঁ। দীঘলীয়া টাইপত মই কাটি লৈছোঁ। তেনেদৰে ঠিক আলু মই দীঘলীয়া টাইপত কাটি লৈছোঁ। আলু দুটা সৰু সৰু লৈছিলোঁ। এই আলু দুটা মই এনেকৈ দীঘল হিচাপে কাটি ল'লোঁ। পিঁয়াজ দুটা লৈছোঁ সৰু সৰু, এয়া মই কাটি ল'লোঁ। সৰু সৰুকৈ কাটিছোঁ। ৰচুন আদা এয়া পিচি ল'লোঁ। এয়া মই ফ্ৰেছ ক্ৰীম অকণমান ব্যৱহাৰ কৰিম বুলি ভাবিছোঁ। এয়া মই বিলাহী দুটা মই মিক্সিত দি লৈছোঁ। এয়া বিলাহী। তাৰপাছত মই মছলা হিচাপে গোটা জিৰা অকণমান লৈ লৈছোঁ। দালচেনি 1 পিচ লৈ লৈছোঁ। ৰং জলকীয়া অকণমান লৈ লৈছোঁ, বেছি নহয়। এয়া 5 ফুৰণ গুটি কেইটামান তেলত দিবৰ কাৰণে লৈ লৈছোঁ, হালধি আৰু নিমখ। গতিকে আহকচোন আমি ভাত কেৰেলাখিনি প্ৰথমতে ফ্ৰাই কৰি ল'ব লাগিব। প্ৰিয় দৰ্শকসকল, এয়া মই কেৰাহী এখন গেছ অন কৰি তেলটো গৰম হ'বৰ কাৰণে পাতি থৈছোঁ। তেলটো বৰ্তমান গৰম হোৱা নাই, অকণমান সময় ৰ'ব লাগিব। তেলটো গৰম হৈছে। মই সৰিয়হ তেল ব্যৱহাৰ কৰিছোঁ। এয়া মই প্ৰথমতে ভাত কেৰেলা এয়া লৈছিলোঁ। এইখিনি মই প্ৰথমতে তেলত অকণমান ফ্ৰাই কৰি ল'ব লাগিব। অকণমান নিমখ ছটিয়াই দিছোঁ, কাৰণ নিমখ নিদিলে বস্তু পটকৈ সিজি নাহে, গতিকে নিমখটো দি দিছোঁ। অকণমান কালাৰৰ কাৰণে মই এনেদৰে তেলতে ফ্ৰাই কৰি ল'ব লাগে। প্ৰিয় দৰ্শক, এই ভাত কেৰেলাকেইটা সিজিবৰ কাৰণে মই ইয়াত ঢাকোন মাৰি দিছোঁ 2 মিনিটৰ কাৰণে। এয়া মই ভাত কেৰেলা সিজিছে নে নাই চাবৰ কাৰণে মই ঢাকোনখন খুলি দিলোঁ। ভাত কেৰেলাটো হৈ গৈছে, কাৰণ বেছি সিজাব নালাগে। আকৌ মই সিজাব লাগিব, কাৰণ মই ইয়াত ফ্ৰাই কৰি লৈছোঁ প্ৰথম। একেখিনি তেলতে মই এয়া আলুকেইডোখৰ ফ্ৰাই কৰি ল'ব লাগিব। এয়া মই আলুকেইডোখৰ দি দিছোঁ। আলুকেইডোখৰ সিজিবৰ কাৰণে মই ইয়াত ঢাকোনখন দি দিছোঁ 2 মিনিটৰ কাৰণে। প্ৰিয় দৰ্শক, 2 মিনিট হৈ গ'ল। মই আলুখিনি এতিয়া তেলৰ পৰা তুলি ৰাখি এইদৰে যদি ভাত কেৰেলা আলুৰ লগত আপোনালোকে এইদৰে ভাজি খালে খুব ধুনীয়া এটা সোৱাদ হয়। যিসকলে ভাত কেৰেলা খাবলৈ মন নাযায়, তেওঁলোকেও খাবলৈ মন যাব। প্ৰিয় দৰ্শক, ভাত কেৰেলাৰে আলুৱে মই ফ্ৰাই কৰি ল'লোঁ। এতিয়া মই দি দিব লাগিব একেখিনি তেলতে। তেল মোৰ থাকিলে, গতিকে তেলতে মই 5 ফুৰণ গুটি দি দিছোঁ। গোটা জিৰা কেইটামান পেলাই দিছোঁ, তাতে আৰু দালচেনি টুকুৰা দি দিছোঁ। তেজপাত এখিলা লৈছিলোঁ, এয়া 2 পিচ কৰি দি দিছোঁ। আৰু পিঁয়াজ লৈছিলোঁ, মই পিঁয়াজ দি দিছোঁ। পিঁয়াজখিনি ব্ৰাউন কালাৰ হোৱালৈকে মই এইদৰে ভাজি থাকিব লাগিব। পিঁয়াজৰ লগতে মই ৰচুন আদা লৈছিলোঁ। এয়া ৰচুন আদা মই দি দিছোঁ। পিঁয়াজ আৰু ৰচুন হৈ গৈছে, এটা ধুনীয়া গোন্ধ ওলাইছে। গতিকে মই এতিয়া 2 চামুচেৰে 1 চামুচ ৰং জলকীয়া লৈছিলোঁ, ইয়ালৈ দি দিছোঁ। হালধি আপোনালোকে প্ৰয়োজন অনুসাৰে দিব। এতিয়া মই হালধি দি দিছোঁ। অকণমান লৰাই পেলাই দি দিব লাগিব মই এয়া বিলাহী লৈছিলোঁ মই 2টা মিক্সিত পিচি, এয়া দি দিছোঁ। প্ৰিয় দৰ্শক, এয়া উতল আহিলে মই এতিয়া গৰম পানী অকণমান ব্যৱহাৰ কৰিছোঁ প্ৰয়োজন অনুসাৰে। এতিয়া পানীখিনি দি দিয়াৰ পাছত মই দিব লাগিব এয়া উতল আহিলে গৰম পানী দিয়াৰ কাৰণে। এতিয়া মই এয়া ফ্ৰাই কৰা ভাত কেৰেলা আৰু আলুখিনি মই লগতে দি দিছোঁ। ভাত কেৰেলা আলু ঢলাৰ পাছত মই এয়া নিমখ সোৱাদ অনুসাৰে দিব লাগিব। আপোনালোকে নিজৰ সোৱাদ অনুসাৰে দি দিব। এতিয়া অকণমান মানে 5 মিনিট সময় মই ঢাকোন দি ৰাখি দিছোঁ। প্ৰিয় দৰ্শক, 5 মিনিট হৈ গ'ল। ঢাকোনখন মই খুলি দিলোঁ। এয়া মোৰ ভাত কেৰেলাৰ তৰকাৰী হৈ গ'ল। এই যে মই ক্ৰীম লৈছিলোঁ, এয়া ক্ৰীম অকণমান দি দিলোঁ। 2 চামুচ মই ক্ৰীম দি দিছোঁ। আপোনালোকেও ট্ৰাই কৰি চাবচোন, এইদৰে মোৰ দৰে বনাই খাবলৈ খুব সুন্দৰ লাগে খাই। যদি আপোনালোকে
বনাই খাই তেতিয়া মোক কমেণ্ট কৰি জনাবচোন কেনেকুৱা লাগিলে। এতিয়া মোৰ এয়া ৰেচিপিটো হৈ গ'ল, ভাতকেৰেলা মোৰ পূৰা সিজি গ'ল, এতিয়া ধুনীয়াকৈ সিজিছে, গতিকে মই গেছটো অফ কৰি দিছোঁ।